এতিয়া আমি ওলাই আহিছোঁ মাজুলীলৈ বুলি। মাজুলীততো বিশ্ববিখ্যাত ৰাস, আৰু এতিয়া আমি ৰাস চাবলৈ যাবলৈ ওলাই আহিছোঁ। আৰু মাজুলীত আপোনালোকে চবেই পিছত চাব ৰাস, কিন্তু মই আজি আপোনালোকক আগতীয়াকৈ ৰাস দেখাবলৈ যাম। এতিয়া আমি ঘৰৰ পৰা পোনে ওলাই আহিছোঁ, মানে ওলাই যাবলৈ লৈছোঁ আৰু পিছত আপোনালোকক দেখাই আছোঁ। এইফালে আৰু মোৰ লগত যাব মা যাব আৰু আমাৰ শুভ যাব। তো আপোনালোকক গৈ পিনে তাত দেখাই আছোঁ ৰাস কেনেকুৱা হ'ব কি হ'ব। চবেই চাব, ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া আমি পাই গ'লোঁ সেই মাজুলীত পাই পিনে এতিয়া মই আছোঁ আমাৰ মাহীহঁতৰ ঘৰত। মাজুলী আমাৰ মানে কি মাহীহঁতৰ ঘৰ আছে। আৰু এই হ'ল আমাৰ ভণ্টি মাহী ছোৱালী। আৰু এই আজি পাৰ্ট আছে ৰাসত কি পাৰ্ট আছে কৈ দে আকৌ। মোহিনী আৰু গোপীন আছি মই। আৰু এই লাজ কৰিছে, পলালে ভিতৰলৈ পলালে। আপোনালোকে চাই থাকিব লাষ্টলৈকে ৰাসত কি হয় দেখাম। সুন্দৰ পৰিৱেশ চব। এইফালে এইটো পানী পৰুৱা দি দিছে পুৰা। এইফালে হৈ আছে ৰাস, তাত হৈ আছে ৰাস। আৰু এতিয়া বৰ্তমান ৰাস চাই আছোঁ, অলপ ওলাই আহিছোঁ। এতিয়া আপোনালোককো দেখাই আছোঁ, চাই থাকক। জ্ঞাতি মিত্ৰ ইষ্ট কুটুম্ব সকলোকে তুমি এফালৰ পৰা ধ্বংসযজ্ঞ আৰম্ভ কৰা। আৰু এটা কথা, পুনৰে অবোধ কংস, পুনৰে অবোধ কংস বহুদেৱানী কৰিয়া যতে দেৱতাৰ ষড়যন্ত্ৰ বংশৰ বিৰুদ্ধে সুখৰ আশাত ধৰ্ম কাৰ্যত ব্ৰতী হোৱাকৈ বংশৰ আগতে পৰকালৰ ব্যাখ্যা নুশুনাবা।